নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে মই নন্দিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিও ভিডিঅ'টো শেষলৈকে চাব দেই আজি এঠাইলৈ যাম বুলি ভাবিছোঁ কলৈ যাম কাৰ লগত যাম এতিয়া নকওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব সকলোবোৰ কথা গম পাব লগত ইমানবোৰ কাপোৰ আছে তথাপি যেন কৰবালৈ যাবলৈ ওলালে কাপোৰে নাই বিচাৰিয়ে নাপাওঁ কাপোৰ মোৰ বাৰু এইটো হৈয়ে থাকে আপোনালোকৰো হয়নে কমেন্ট কৰি জনাবচোন ভগৱানৰ কৃপাত এইযোৰ কাপোৰ পালোঁ ৰঙা ৰংটো মই খুব ভাল পাওঁ সেইবাবে এই কাপোৰযোৰকে উলিয়ালোঁ এতিয়া কাপোৰযোৰ পিন্ধি ৰেডি হৈ আপোনালোকক জনাম কলৈ যাম কাৰ লগত যাম এয়া মই কাপোৰযোৰ পিন্ধি এতিয়া যাবলৈ সাজু হৈছোঁ কেনে লাগিছে বাৰু মোক এয়া আমি যাবলৈ ঘৰৰ পৰা ওলালোঁ লগত সুনু আৰু মৰমৰ টিকলি লাজতে কেনেকৈ মিচিক কৰি এটা হাঁহি দিছে চাওকচোন এয়া চাহ গছৰ বাগান চাৰিওফালে ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছে দেখিছানে ইয়াত কিন্তু ফটো আৰু ৰীল বনাব বহুত ধুনীয়া হয় আজি ইমান ৰ'দ আৰু গৰম দিছে নহয়নে জিৰাবৰ বাবে যেন ঠাইয়ে নাই এয়া চাহ গছৰ মাজে মাজে তামোলো ৰুই দিছে এই তামোলবিলাকৰ বাবে আচলতে বাগানখন বেছি শুৱনি দেখা গৈছে চাহ গছৰ মাজে মাজে খোজকাঢ়িও যেন কিবা এটা ভাল লাগে কিন্তু কি জানেনে সাপ ওলাবহে ভয় লাগে ভিডিঅ' কৰিম বুলি তাই লাজ কৰিছে ফটো উঠিম বুলি কৈহে টানি আনিছোঁ বেচেৰি ফটো উঠিম বুলি তাই পষ্টও দিছে সুনু ফটো উঠাত পূৰা ব্যস্ত মোলৈ যেন সময়ে নাই এয়া বাৰু ময়ো ফটো উঠিলোঁ ৰিলছো বনালোঁ ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া সেউজীয়া এয়া টিকলি তাইৰ হেনো আমনি লাগিছে ইমান সময় থিয় হৈ আছোঁ বুলি তাই খং কৰিছে তাইক ভিতৰত সোমাবও দিয়া নাই যে সেইকাৰণে তাই চাগে বেছি আমনি পাইছে এতিয়া ঘৰলৈ আহি নেমু এটা ছিঙো বুলি ভাবিছোঁ ইমান গৰম লাগিছে নেমুৰ চৰবত খালে অকণমান ভাল লাগিব দেখিছানে কাইটেও বিন্ধিছে মোক ইমানবোৰ কাইট আছে আৰু ভিতৰলৈ হাতখন সোমাই দিছোঁ যে কাইটে বিন্ধি গৈছে কাইটে বিন্ধিলেও নেমু ছিঙিবলৈ এৰা নাই দে মই নেমু ছিঙিহে এৰিম ভিডিঅ'টোৰ শেষৰ ফালে আহিছোঁ আকৌ এবাৰ আপোনালোকক কৈছোঁ যে মোৰ ভিডিঅ'টো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব